मोर नाम तो सुबीर कुमार दे। सर आपन नाम तो? मोर नाम श्री बाबुल आइच। বাইদেউ আপোনাৰ নাম? অঞ্জনা নন্দী। আৰু আপোনাৰ? নমিতা দে। নমিতা দে, অঞ্জনা নন্দী আৰু বাবুল আইচ। বাবুল আইচ। আৰু ভাল একেতে মোৰ ৱাইফ দে নমিতা দে। হেল্ল' গাইজ, মই আজি বহুত দিনৰ মূৰত আহিছোঁ আপোনালোকৰ মাজলৈ। ইমান দিন মই সময়ো পোৱা নাই। চ' আজি এক নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। চ' আজি 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে, কিন্তু আমাৰ কাৰণে অকল ফ্ৰাইডে। ইমান ভাবিব নালাগে। চ' আজি মই আপোনালোকক লৈ যাম এখন ৰিজৰ্টলৈ। ইমান ধুনীয়া এখন ৰিজৰ্ট, য'ত গাঁৱৰ মাজতে বনোৱা হৈছে, কিন্তু তাত আপোনালোকে চাব পাৰিব ইমান গছ আছে, মানে ফুল বাগিচাৰ গছ, মানে ইমান জোপা গছ আছে, কিন্তু আপোনালোকে হিচাপ কৰি উলিয়াব নোৱাৰিব। চ' আজি আপোনালোকে সম্পূৰ্ণ তাত গৈ নতুন নতুন বস্তু দেখা পাব। আজিলৈ দেখা নাই চাগে, হয়তো কোনোবা চাবও পাৰে, কিন্তু আজি মই দেখাম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব। ক'ত কি আছে, কেনেকৈ যাব লাগে এই ৰিজৰ্টটোত, সেই গোটেইখিনি আপোনালোকে এই ভিডিঅ'ৰ মাজেৰে দেখা পাব। আৰু এইটো মোৰ টিউশ্যন ৰুম হয়, মই হাইস্কুলত টিউশ্যন কৰোঁ। চ' এইটো মোৰ ফ্ৰেণ্ড হয়, মোৰ লগত যাব। আৰু এইফালে আছে মোৰ হোৱাইট ব্লেকবোৰ্ড। চ' বলক আমি ওলাইছোঁ এতিয়া ল'ব লগা বস্তুখিনি লৈ। চাবিটো লৈ লোৱা, লগতে আমাক হেলমেটো লাগিব, কাৰণ গাড়ী চলালে বাইকত যাম, কাৰণ হেলমেটটোতো দৰকাৰী। কাৰণ নিজৰ ছেফটিৰ কাৰণে আপোনালোকেও ব্যৱহাৰ কৰিব হেলমেট, আমিও ব্যৱহাৰ কৰিম। বলক বল। আজি মই গাড়ী নচলাওঁ, আৰু বাইকে চলাব, কাৰণ মই ভিডিঅ' কৰি যাব লাগিব এই স্থানলৈ। আৰু কেনেকৈ ক'ৰ পৰা কেনেকৈ যাব লাগে মই ৰাস্তাটো আপোনালোকে দেখাই দিম, আৰু তাৰ লোকেশ্যনটো আপোনালোকে পাই যাব। এয়া আমাৰ গাঁৱৰ ৰাস্তা মানে গাঁৱৰ নিচিনাই। এইবিলাক সমস্যা যেন কেতিয়াও সমাধান হ'ব নে নাই, কিন্তু আশা কৰিছোঁ এইবিলাক সমস্যা সোনকালে সমাধান হ'ব। কিন্তু জানে চৰকাৰী কাম লাহে লাহে হয়। এতিয়া চাগে আমি অলপ পকা ৰাস্তাত উঠিম। আৰু এই বেনাৰটো আপুনি চিৰাজুলিৰ পৰা হুকুৰাজুলি ৰোডত যাওঁতে চিৰাজুলিৰ পৰা 15 কিলোমিটাৰ দূৰত দেখা পাব। আৰু ইয়াৰ পৰা আপুনি লেফ্ট ছাইডত ল'ব লাগিব। ঠিক লেফ্ট ছাইডত 1 কিলোমিটাৰ পিছতে কনকা অৱস্থিত। আৰু আমি আহি পাইছোঁ কনকাত আহি পাইছোঁ। এয়া হ'ল ইয়াৰ মেইন গেটটো। এইফালেদি আপোনালোকে সোমাই যাব, চিধা যাব লাগিব। চ' আহক, আমিও গৈ আছোঁ ভিতৰৰ ফালে। আৰু মই এতিয়া আহি পাইছোঁ কনকাৰ, য'ত গাড়ী ৰখোৱা হয়, পাৰ্কিঙত। মই আহি পাইছোঁ এতিয়া
মেইন গেটত এতিয়া মই ভিতৰলৈ সোমাম আপোনালোকে ইয়াত আহাৰ আগত ইয়াত সোমোৱাৰ আগত কুপন ল'ব লাগিব য'ত ইয়াত অভ্যৰ্থনা গৃহ যোনটো আছে ইয়াত সোমাব লাগিব সোমাই পেলাই নমস্কাৰ এতিয়া ইয়াত কেনেকৈ ধৰণে আপোনালোকৰ চিষ্টেমটো কওকচোন কিবা কুপন ল'ব লাগিব নে কি আমাৰ ইয়াত পেকেজ ল'ব লাগে পেকেজ আপোনাৰ দুটা আছে এটা আপোনাৰ ইভিনিং পেকেজ এটা আপোনাৰ ডে পেকেজ ইভিনিং পেকেজটো আপোনাৰ 299 আৰু ইভিনিং পেকেজটো 199 আৰু ডে পেকেজটো 299 ডে পেকেজটো কেতিয়া মানে টাইম দিয়া থাকে নেকি টাইম মানে এইটো আপোনাৰ ডে পেকেজটো আপোনাৰ 9টাৰ পৰা ষ্টাৰ্ট হয় 9টাৰ পৰা আপোনাৰ 4:30 4:30 আৰু ইভিনিংটো আপোনাৰ 4:30 পৰা ষ্টাৰ্ট হয় হয় আপোনাৰ 8টালৈকে থাকিব পাৰে 8টাত আপুনি যদি ভাবে ডিনাৰ কৰিম তো ডিনাৰো কৰিব পাৰে আপুনি যদি ভাবে যে মই অলপ সোনকালে গৈ যাম তেতিয়া আপুনি ডিনাৰটো নকৰোঁ বুলি ভাবিলে তেতিয়া আপুনি বেলেগ কিবা পকৰি ল'ব পাৰে বা আমাৰ ব্লেক ৰাইচ ক্ষীৰ এটা আছে সেইটো ল'ব পাৰে চাহ পিঠা লগতে থাকে জুচটো থাকে সেনেকুৱাই আৰু ঠিক আছে আপোনালোকে ইয়াত পেকেজটো লোৱাৰ পিছতে ইয়াত সোমাব পাৰিব পেকেজটো লোৱাৰ পিছত পেকেজত সকলো মানে চাহ বা খানা তাতে থাকে সোমোৱা থাকে আৰু গোটেইখিনি ঘূৰাটো চব ইনক্লুড হৈ থাকে ঠিক আছে মই ভাল লাগিছে মই ইয়াৰ আগতো আৰু এদিন আহিছিলোঁ ইয়াত আপোনাৰ ষ্টাফ যিকেইজন আছে তাৰ ব্যৱহাৰ বা ইহঁতে যেনেকৈ সন্মান দিয়ে বহুত ভাল লাগিছে আৰু ময়ো ভালো পাইছোঁ সেইকাৰণে মই নেক্সট টাইম আকৌ আহিছোঁ তো মই ইয়াত এনে ক'ৰ পৰা মানুহ আহে ইয়াত কিমান দূৰৰ পৰা ইয়াৰ পৰা বহুত দূৰৰ পৰা আহিছে বাৰুতে আপোনাৰ ডে পেকেজ বুলি ক'বলৈ আপোনাৰ গুৱাহাটীৰ পৰা আহে আপোনাৰ শিৱসাগৰৰ পৰা আহিছে যোৰহাট এইবিলাকৰ পৰা মানে আহিয়ে থাকে আকৌ আপোনাৰ থাকিবৰ কাৰণে আমাৰ ৰুম আছে কটেজ আছে টেণ্ট আছে আমাৰ সৰু সৰু জুপুৰি আছে আপোনালোকে দেখা পাবই পিছত হয় তাতে থাকিবলৈ আপোনাৰ বাহিৰৰ পৰা মানুহ আহে বাহিৰৰ পৰা মানে আমাৰ দেশৰ বাহিৰৰ হয় দেশৰ বাহিৰৰ পৰা কোনটো দেশৰ পৰা আহিছিল আপোনাৰ অষ্ট্ৰেলিয়াৰ পৰা আহিছিলে তাৰ ইংলেণ্ডৰ পৰা আহিছিলে আহিছে বহুত আহিছে মানে আহিয়ে থাকে হয় আহিয়ে থাকে যি নহওক গাঁৱৰ পৰিৱেশ এটা চাবলৈ সকলোৱে ইচ্ছা কৰে আমিও ইচ্ছা কৰোঁ আমি গাঁৱত থাকিলে কি হ'ব মানে গাঁৱত আমি এনেকুৱা কিছুমান বস্তু দেখা নাপাওঁ য'ত ইয়াত আহি আমি দেখা পাওঁ সেই ভাল লাগিছে এনে আপোনাৰ ইয়াত ধৰক লোকেশ্যনটো এতিয়াতো ইয়াৰ পৰা দুখন এই মানে ৰিজৰ্টটো অলপ ভিতৰত হয় যদি কোনোবা দূৰৰ মানুহ যদি ইয়াত আহিব বিচাৰে মানে কেনেকৈ লোকেশ্যন কোনফালেদি কেনেকৈ আহিব আমাৰ যদি আপোনাৰ তেজপুৰ ফালৰ পৰা আহিবলগীয়া হয় তেতিয়াহ'লে আপোনাৰ চিৰাজুলি বুলি চেণ্টাৰ এটা আছে চেণ্টাৰৰ পৰা আপোনাৰ ৰাইট চাইডে এটা ৰাস্তা আছে ৰাইট চাইডে ৰাস্তাটো লৈ পেলাই আপোনাৰ 16 কিলোমিটাৰ আহিব লাগে তাতে আপোনাৰ ৰাস্তাতে হেৰি লগোৱা আছে আপোনাৰ এই বেনাৰ এখন লগোৱা আছে বেনাৰ এখন মই দেখা পাইছোঁ হয় তাৰ পৰা আপোনাৰ সোমাই আহিলে হ'ল তাৰ পৰা আপোনাৰ 1 কিলোমিটাৰ সোমাই আহিলে হ'ল 1 কিলোমিটাৰ হয় ঠিক আছে ভাল লাগিল আৰু মই ইয়াত আপোনালোকে যদি কিবা জানিব বিচাৰে ইয়াৰ বিষয়ে তেনে মই ইয়াত মই স্ক্ৰীনৰ তলত যিটো নাম্বাৰ আছে ইয়াত ফোন কৰি আপুনি জানিব পাৰিব এই নাম্বাৰটো ইয়াৰে ষ্টাফৰ যিকোনো এজনৰ হ'ব পাৰে আপুনি ফোন কৰি গোটেই ডিটেইলছটো জানি ল'ব পাৰিব এতিয়া মই ইয়াৰ পৰা আমি যোন আহিছোঁ ইয়াত চ' আমিও ইয়াৰ পৰা কুপন ল'ম লৈ পেলাই আমি ভিতৰত সোমাই আহিম ধন্যবাদ জনাইছোঁ ধন্যবাদ
এজনৰ নাম মোৰ লগত আছে আৰু প্ৰথমে মই নামটো জানিব বিচাৰিম স্যাৰ আপোনাৰ নাম মোৰ নামটো সুবীৰ কুমাৰ দে ছবিৰ কুমাৰ দে স্যাৰ আপোনাৰ নামটো মোৰ নাম শ্ৰী বাবুল আইচ বাইদেউ আপোনাৰ নাম অঞ্জনা নন্দী আৰু আপোনাৰ নমিতা দে নমিতা দে অঞ্জনা নন্দী নন্দী। আৰু বাবুল আইচ বাবুল আইচ আৰু ভাল একেতে মোৰ ৱাইফ দে নমিতা দে মোৰ মিছেছ ধৰক আপুনি আমিও আহিছোঁ আপোনালোকৰ নিচিনা ইয়াতে চাবই আহিছোঁ তো আপুনি এবাৰ প্ৰথমবাৰ আহিছে নেকি ইয়াতে হয় দিছ ফাৰ্ষ্ট টাইম ফাৰ্ষ্ট টাইম আহিছে তো কেনেকুৱা লাগিল আপোনাৰ পৰিৱেশ ভাল ভাল খুব ভাল লাগিছে এতিয়া ইমান ধুনীয়া নেচাৰেল চাইট আহি ভাল লাগে আমাৰ আমি কলকাতাত থাকোঁতো তাত মানে পলিউশ্যন আৰু এইবিলাক খুব বেছি গতিকে এনেও মোৰ অসমৰ কাৰণে মই যদিও কলকাতাত ছেটেল কৰিছোঁ প্ৰত্যেক বছৰ মোৰ মানে আহিবলৈ এটা মন কৰে দেই এইকাৰণে মই আৰু ইয়াত আহি মই নেচাৰটো খুব এনজয় কৰোঁ এনে ধৰক কলকাতা মানে কি এটা মেইন চিটি নগৰত থাকে আপুনি। নগৰত থাকোঁ এনে নগৰবিলাকত টাউনবিলাকততো এইবিলাক গাঁৱৰ পৰিৱেশটো দেখা নাযায় ইমান গছ গছনি বা ফুল বাগিচাও দেখা নাযায় চাগে অলপ দূৰত গ'লে পায় বাৰু ধৰক 20 কিলোমিটাৰ 25 কিলোমিটাৰ দূৰত গ'লে এইটো পায় গাঁৱৰ নিচিনা এইটো পায় কিন্তু তাৰ ইটো আৰু মানে অসমৰ নিচিনা এনেকুৱা নেচাৰেল নহয় আৰু তাতে মাজে মাজে বিল্ডিং দেখা যায় তেনেকুৱা আৰু স্যাৰ আপুনি আৰু মানুহ বেছি তাতে য'ত যাব তাতে খালি মানুহ 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 এইটো কাৰণে আৰু ইয়াত আহি পেলাই যিটো ইয়াত মানুহ কম ইমান ডাঙৰ এটা নেচাৰেল তাতে কিমানজন মানুহ আছে হাৰ্ডলি 100 মানুহ হ'ব ইয়াত 100 মানুহো নহ'ব বোলে স্যাৰ আপুনি ভাবে নেকি যে ইয়াত আৰু কিবা পৰিৱৰ্তন হ'ব লাগে বুলি পৰিৱৰ্তন মানে ইয়াত এইটো মানে কিহৰ পিছত অসমৰ পৰিৱৰ্তন আমাৰ ইয়াত যিটো আহিছে কনকা এই ৰিজৰ্টটোৰ ওপৰত কৈছোঁ মই যে ইয়াত এনেকুৱাওতো হ'ব পাৰে নহয় মোক এইটো ভাল নালাগিল ইয়াত এতিয়া আৰু অলপ ভাল হ'ব লাগিছিল বা সেইটো ঠাইত আৰু অলপ ভাল হ'ব লাগিছিল বা কিবা বাউণ্ডেৰী ৱাল থাকিব লাগিছিল বা এনেকুৱা কিবা আপুনি ভাবে নেকি এতিয়াতো ঠিকে আছে বাৰু কিন্তু ইন ফিউচাৰ যেতিয়া মানুহ অলপ বেছি হ'ব নহয় ইয়াৰ আশে পাশে যেতিয়া মানুহ হ'ব তেতিয়া এটা বাউণ্ডেৰী কৰিব লাগিব ছেফটি এণ্ড ছিকিউৰিটিৰ কাৰণে এতিয়াতো কোনো ছেফটি ছিকিউৰিটি তেনেকুৱা নাই নহয় জানো এইটো মই ভাবোঁ ঠিক আছে ছাৰ বৰ ভাল লাগিলে আপোনাৰ লগত কথা পাতি থেংক ইউ ভেৰি মাছ ধন্যবাদ ইয়াত আপুনি এখন ধুনীয়া ঠাই ইয়াত যিখিনি বস্তু আছে বহিব লগা হওক বা খোৱাৰ পৰা আদি কৰি বহাৰ যিখিনি সামগ্ৰী আছে চব বাঁহ বেতেৰে নিৰ্মিত ইমান ধুনীয়াকৈ সজোৱা আছে ইয়াত চবফালে চাব পাৰে আপুনি বাঁহ পাব বেত পাব কিন্তু ইয়াত চকী বা প্লাষ্টিক তেনেকুৱা ধৰণৰ একো বস্তু আপোনালোকৰ চকুত নাহিব এইটো চাব পাৰে চাৰিওফালে অকল বাঁহ বেত আপোনালোকেও আহিব নিশ্চয় ধুনীয়া প্লেচ এইটো বাকী ইয়াত আপোনাৰ নতুনকৈ কামো চলি আছে সেইটো এফালে যিটো আছে ইয়াত আপোনাৰ গেছ থকাৰ কাৰণে ইয়াত যদি আপুনি কোনোবা আহে ৰাতি থকাকৈ তেনেহ'লে থাকিব পাৰিব 2 দিনৰ কাৰণে ইয়াত আপুনি কুপন লোৱাৰ পিছত জুচ খাব পাব ইয়াৰ পিছততো চাহো আছে ন দাদা জুচ খাব খোৱাৰ পিছত আপুনি চাহ পিঠাও পাব ধুনীয়া ফেচিলিটি আছে আপোনালোকে এবাৰ আহিলে হয়তো গম পাব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ চ' ইয়াত চাওক ইমান ধুনীয়া ধুনীয়া গেষ্ট থকাৰ কাৰণে জুপুৰি ঘৰ বনোৱা আছে অলপ ওচৰলৈ যাম এইটো আৰু ইয়াত নামো দিয়া আছে জুপুৰি সেইফালে জুপুৰি 1 আছে জুপুৰি 3 জুপুৰি 4 জুপুৰি 5 ইয়াত চাৰিওফালে ধুনীয়াকৈ সজাই থোৱা আছে ইয়াত মানে ধৰক বিদেশৰ পৰা মানুহ আহে বহুত দূৰৰ পৰা মানুহ আহে সিহঁতে মানে ইয়াত আহি যদি থাকিব লগা হয় 2 দিন এদিন বা
2 এদিন 3 দিন থাকিব লগা হয় তেনেহ'লে ইয়াত সিহঁতে থাকি যায় সেইটো এফালে চাওক ইয়াত আপুনি অকল ধুনীয়া ঠাই ইয়াত যিখিনি বস্তু আছে বহিব লগা হওক বা খোৱাৰ পৰা আদি কৰি বহাৰ যিখিনি সামগ্ৰী আছে চব বাঁহ বেতেৰে নিৰ্মিত ইমান ধুনীয়াকৈ সজোৱা আছে ইয়াত চব ফালে চাব পাৰে আপুনি বাঁহ পাব বেত পাব কিন্তু ইয়াত চকী বা প্লাষ্টিক তেনেকুৱা ধৰণৰ একো বস্তু আপোনালোকৰ চকুত নাহিব এইটো চাব পাৰে চাৰিওফালে অকল বাঁহ বেত আপোনালোকো আহিব নিশ্চয় ধুনীয়া প্লেচ এইটো পাতি ইয়াত আপোনাৰ নতুনকৈ কামো চলি আছে সেইটো এফালে যিটো আছে ইয়াত আপোনাৰ গেছ থকাৰ কাৰণে ইয়াত যদি আপুনি কোনোবা আহে ৰাতি থকাকৈ তেনেহ'লে থাকিব পাৰিব 2 দিনৰ কাৰণে ইয়াত আপুনি কুপন লোৱাৰ পিছত জুচ খাব পাব ইয়াৰ পিছততো চাহো আছে ন দাদা জুচ খাব খোৱাৰ পিছত আপুনি চাহ পিঠাও পাব ধুনীয়া ফেচিলিটি আছে আপোনালোকে এবাৰ আহিলে হয়তো গম পাব মই সঁচা কৈছোঁ নে মিছা কৈছোঁ চ' ইয়াত চাওক ইমান ধুনীয়া গেষ্ট থকাৰ কাৰণে জুপুৰি ঘৰ বনোৱা আছে অলপ ওচৰলৈ যাম এইটো আৰু ইয়াত নামো দিয়া আছে জুপুৰি সেইফালে জুপুৰি 1 আছে জুপুৰি 3 জুপুৰি 4 জুপুৰি 5 ইয়াত চাৰিওফালে ধুনীয়াকৈ সজাই থোৱা আছে ইয়াত মানে ধৰক বিদেশৰ পৰা মানুহ আহে বহুত দূৰৰ পৰা মানুহ আহে সিহঁতে মানে ইয়াত আহি যদি থাকিব লগা হয় 2 দিন এদিন বা 2 এদিন 3 দিন থাকিব লগা হয় তেনেহ'লে ইয়াত সিহঁতে থাকি যায় সেইটো এফালে চাওক
মই আপোনালোকক আগতে কৈছোঁ যে ইয়াত বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে চ' আজিও আহিছে মানে প্ৰত্যেক দিনা আহি থাকে চ' আজি মোৰ লগত আছে আপোনাৰ নামটো কৈ দিয়ক ৰাজৰ কি আপোনাৰ নামটো ভগৱতী হয় আপোনালোকৰ পৰা আহিছে মই ওদালগুৰি হওঁ ত' আপোনালোকে আগত আহিছে নেকি ইয়াত নাই আহি পোৱা নাই নেকি আৰু আগতে অহা নাই এবাৰ ফাৰ্ষ্ট টাইম কেনেকুৱা লাগিছে এই পৰিৱেশটো এতিয়ালৈতো ভালে লাগিছে আৰু আমন্ত্ৰণ কৰিছোঁ মানে বাকীবোৰ যাতে আহক সেইটো এৰিয়াটো এতিয়া তুমি ভাবা নেকি যে ইয়াত কিবা আৰু পৰিৱৰ্তন আৰু হ'ব লাগে বুলি অকণমান শ্লাইট পৰিৱৰ্তন লাগে কাৰণ যিহেতুকে অলপমান ছাইডত ধূলা এৰিয়া অলপমান দেখা পাই আছোঁ টেবুলতো কিছুমান ধূলা আছে সেইখিনিমান যদি ভাল হয় তেতিয়া বেছি হয়তো টুৰিষ্ট এট্ৰেকশ্যন হ'ব ইয়াতে এনেই আকৌ এবাৰ আহিব লাগিছে কিন্তু এতিয়া নাহোঁ মানে গৰম দিনত আহিলে মানে বেছি ভাল হ'ব ঠিক আছে ধন্যবাদ জনাইছোঁ আমাৰ লগত কথা কোৱাৰ কাৰণে